Halo misiram kumpas potong takam mengok channel sopel kota lamkura ka apa iru pangolka takam missing porin ke bangur ki bana ngolka missing olympic 2.0 rok ngolka district long ngolka audition solilung adami pa silong ngolka dudinia apa Bipria district committee lokka audition am langka audition mane olympic dok okkai na basoni hibi selection ke memdang na adami ajo ko silot top 3 ro pangoluka puruskar bitak demi ajun ol nangkaiye last video kalon ambe sutka makan ha yat kasot puto tu paise jor jengkang tu jor jor यार कैसे कि हमें अंडर 17 गर्ल्स 200 मीटर के सेकंड पोजीशन थोका बिनुमाय लगासु एमएम के जिला समिति सभापति दले सारा सभापति प्रधान करना बंधन আছে ভাগ্যদেৱী প্ৰভু আমাৰ বিপুৰীয়া জিলা সমিতি দুৰ্গমানৰ সভাপতি কিৰণ দলে সাৰক প্ৰসংগপত্ৰ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছে একেলগে সকলো হাত চাপি অসলভাৱে চালিত হৈছে গতিকে অনাগত দিনত যাতে আমাৰ বিপুৰীয়া জিলা সমিতি পৰিচালক সুনাম কঢ়িয়াই আনিব বুলি আমি দীৰ্ঘ বিশ্বাস গতিকে তেখেতক পুৰস্কাৰ প্ৰদান কৰিব কেন্দ্ৰীয় সমিতি টিএমপিকে সাংগঠনিক সম্পাদক পূৰ্ণবয়ত লাগাছে পুৰস্কাৰ অনুমোদিত গ্ৰহণ কৰিবৰ কাৰণে আমি জনাওঁ সকলোৱে একেলগে Rok supangoluka TMP ke जिला समिति लोग तानी dung bulumpak missing olympics so bihoy majuk taiye tatpo pajuk supangoluka Bipria district committee log TMP ke log तानी dung bulum majuk awam ko utem na log TMP के उद्योगत आयोजन करा लोग मिसिंग ओलम्पिक द्वितीय संस्करण 28 29 30 और 1 डिसेम्बर 1 तारिख तो सम्पूर्ण हम अखाद्य मुखमुख मोलो बिपुरिया जिला कमिटी जिला भित्तिक मलकलक सिलक खेलुवै बाछनी शिविर पातिलो सो जिला कमिटिया যিসকল খেলুৱৈ কেন্দ্ৰীয় কমিটিলৈ প্ৰেৰণ কৰিব পৰা বোলো দক্ষতা বোলো ক্ষমতা বোলো অভিজ্ঞতা দেখুৱালে প্ৰত্যেকজন খেলুৱৈসকলক জিলা কমিটিয়ে একোটাকৈ উদগনিমূলক কথা দিছে সুপাক মই কাবেক দিওঁ প্ৰত্যেকজন উঠি অহা নপ্ৰজন্মই অলিম্পিক খেল চাম বোলো আদৰণি জনাইছে দলো খেলিলা আঞ্চলিক পৰ্যায়ত বোলো বাছনি শিবিৰৰ জিলা কমিটিলৈ আহিছিলে আকৌ জিলা কমিটি আইনে ৰিজাল্ট দিলা বোলো কেন্দ্ৰীয় কমিটিলৈ যাব কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা সকলোকে বোলো আহ্বান জনাইছোঁ আদৰণি জনাইছোঁ বোলো শুভেচ্ছা জনাইছোঁ চাৰি পাঁচজন যোৱাবাৰৰ দৰে TMPকে MMK TMNকে কাংকানপে ইগোরকি সব বিপ্রিয়া জিলা সমিতি যেটো বাছনি শিবিৰ মিচিং অলিম্পিক্স সব কাংকানপে শিৱসানা কনে লোক দলো লগ আই কাংকানপে সহযোগিতা কৰিছে মই বোলো শুভেচ্ছা জনাইছোঁ যাতে 28 29 তাৰিখ 30 আৰু 1 ডিচেম্বৰ আৰু যিটো কেন্দ্ৰীয় সমিতিৰ বাবে উদ্যোগত পাতিব মূলক জিলা সমিতিৰ যিটো বাছনি নাম কনে যাতে তাত অপল এটা ৰিজাল্ট পাব পাৰে তাৰ কাৰণে মই বোলো ওপৰত মই আশা ৰাখিছোঁ আৰু যথেষ্টখিনি
ল'ৰা ছোৱালীবিলাক যোৱা বছৰতকৈ আৰু আগবাঢ়িছে, ইচ্ছুকতা বেছি বাঢ়িছে। তাৰ কাৰণে মোৰ জিলা সমিতিৰ ফালৰ পৰাও খুব উৎফুল্লিত হৈছোঁ। থেংক ইউ ছাৰ। মোলোক TMPকে এটা ঐতিহাসিক সিদ্ধান্ত মিচিং অলিম্পিকছে যে দলুলকে আঞ্চলিক পৰা আঞ্চলিক ডিষ্ট্ৰিক্ট পৰা খেলি গিয়ে লাঙল চেণ্ট্ৰেল পৰ্যায়ত খেলিবৰ কাৰণে TMPকে MMK BPR জিলা সমিতিও 14 আৰু 15 তাৰিখে এই খেল অনুষ্ঠিত কৰিছোঁ। আটাইতকৈ মানে কি ভাল লগা বিষয়টো হৈছে কি তেওঁলোকে হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে পাৰ্টিচিপেট কৰিছে আৰু এইটো তেওঁলোক ভিতৰুৱা অঞ্চলৰ পৰা সুপ্ত প্ৰতিভা বিকাশ কৰিবৰ কাৰণে ল'ৰা ছোৱালী ওলাই আনিবৰ কাৰণে এটা ভাল পদক্ষেপ লৈছে। তাকে TMPকে MMK আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। গতিকে ইয়াৰ পৰা আমি বিশ্ব দৰবাৰলৈ লৈ যাব পাৰিম আপোনালোকৰ দৃঢ় বিশ্বাস। গতিকে মই আপুনি মিচিং অলিম্পিকছে সহযোগালক আপোনালোকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ পৰা মই এইটো খেল খেলিছে মই উচ্চ পৰ্যায়লৈ লৈ যাবৰ কাৰণে মই চেষ্টা কৰি আছোঁ। সুপাং অলুকে বিপুৰীয়া ডিষ্ট্ৰিক্ট কমিটিৰ লগত প্ৰেচিডেণ্ট একদম ছাৰ নপাত মিচিং অলিম্পিক বোলো বিশেষকৈ এই খেলৰ যোগেদি চিকিৎসা নপেটিছে যাতে তেওঁলোকে স্বাস্থ্যৱান হৈ থাকে বা অন্য আইমান আগেৰে গেৰপে লাগিমা তাৰ কাৰণে এইটো চেষ্টা আৰু মুলুক এই খেলৰ যোগেদি মুলুক মিচিং অপইনচাম বিশ্ব দৰবাৰত জিলিকোৱাৰ উদ্দেশ্য আৰু খেলৰ যোগেদি মুলুক উঠি অহা প্ৰজন্মই যাতে বোলো একোটা সংস্থাপন হ'ব পাৰে তাৰ কাৰণে বোলো পথ হিচাপে গ্ৰহণ কৰাৰ উদ্দেশ্যে TMPকে এই উদ্যোগ গ্ৰহণ কৰা হৈছে। দাদা কিবা কৈ দিয়ক মিচিং অলিম্পিক Saya ngulu misi ngulipik sam patila airupe ngulu biro bermang kelude ভবিষ্যতে আইয়ে নামারা ngo আৰু পে আৰু ভবিষ্যতে মিছি ngulipik তুইৰ পলাই ৰামনা লুগেলা ngo প্লান নৰমা থ্যাংক ইউ ৰক সুপাং ওলে দিল দু নাৰায়ণপুৰ আঞ্চলিক কমিটিৰ ngoluk প্ৰেচিডেণ্ট ngoluk মিছি অলিম্পিক ইভেন্ট কাপকা কৰি না জব হয় আজি আমাৰ দুদিনীয়া কাৰ্যসূচীৰে নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত আমাৰ চামগুৰি খেলপথাৰত খুব ধুমধামেৰে মিচিং অলিম্পিক যি জিলাভিত্তিক বাছনি প্ৰক্ৰিয়া আজি ইতিমধ্যে সমাপ্তি হৈছে। গতিকে আমি খুব সুন্দৰ অনুভৱ কৰিছোঁ আৰু আমাৰ যিখিনি প্লেয়াৰ এতিয়া ইতিমধ্যে চিলেক্টেড হৈছে খুব আশাবাদী যাতে আমাৰ আগন্তুক আহি থকা মিচিং অলিম্পিকত আমাৰ ল'ৰা ছোৱালীখিনিয়ে মেডেল আনিম বুলি ইতিমধ্যে আমাক কথা দিছে। গতিকে আমি খুব আনন্দিত আৰু মোৰ লগতে আছে আমাৰ পদতী আঞ্চলিক সমিতিৰ দাদা অলপ কৈ দিয়ক সভাপতি। গতিকে আমি সকলোৱে উৎফুল্লিত আজিৰ দিনটোত যাতে আমি আগন্তুক 29, 30 আৰু 1 ডিচেম্বৰ তাৰিখে আমাৰ জিলা সমিতি বিপুৰীয়া জিলা সমিতিৰ পৰা যাতে আমাৰ ভাল ভাল ল'ৰা ছোৱালীসকলে মেডেল লৈ আহিব পাৰে তাৰ বাবে আমি খুব অন্তৰৰ পৰা আমি তেখেতলোকক শুভেচ্ছা জনাই আছোঁ আৰু আমি খুব চেষ্টা কৰিছোঁ। গতিকে আগন্তুক দিনত নিশ্চয় ভাল হ'ব। থেংক ইউ বিপুৰীয়া জিলা সমিতি গৌৰৱ মই তাকে কামনা কৰিছোঁ। দাদাই কিবা ক'ব কৈ দিয়ক মিচিং অলিম্পিক। নমস্কাৰ, মই আমাৰ বিপুৰীয়া জিলা সমিতিৰ মই আঞ্চলিক সমিতিৰ তৰফৰ পৰা মই বিপুৰীয়া জিলা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ আঞ্চলিকত এইখন মিচিং অলিম্পিক দ্বিতীয়বাৰকৈ খেলোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আশাবাদী নাৰায়ণপুৰ আঞ্চলিকৰ আমাৰ যিখিনি খেলুৱৈ তেখেতলোকে আমাৰ মিচিং অলিম্পিকত এইবাৰ 24-25 নিশ্চয় ফাৰ্ষ্ট, ছেকেণ্ড বা থাৰ্ড আমাৰ গৌৰৱ আমাৰ অঞ্চললৈ কঢ়িয়াই আনিব বুলি আমি আশাবাদী। ধন্যবাদ। থেংক ইউ সদক ngolu বহুত ভাল লাগিলে ngoluk ধুনীয়া ngoluk চামগুৰি প্লেগ্ৰাউণ্ড জেগা ngoluk ধুনীয়াকৈ অডিশ্যন হৈ গ'ল ডিষ্ট্ৰিক্ট কমিটিয়ে আৰু ভাল লাগিলে নতুন টংকান্ত ভিডিঅ' আছে ngoluk TMPকে লগ টানি আহিম ভাল লাগিলে ন বহুত ভাল লাগিলে। কিন্তু মোলোকে আৰু ইভেনে আদাইমা মোলোকে যেনেকৈ মাৰাথন দৌৰা ফুটবল ভলীবল আৰু বেডমিণ্টন কাবাডী এটা বোলো দৌৰা মোলো নেক্সট টাইমত চিলেক্ট দিয়ে ক'লে মানে ইয়াংকৰৰ ভিতৰত মানে ইভেণ্ট খেলি একদম লাহে একো নাই বাকী অটকে বাকী খেলেতো ইয়াং কৰাব পাৰোঁ চিলক থেংক ইউ